যে যিজনে প্ৰচাৰ কৰিছে তেওঁ নাজানে নেকি যে সভাপতি সম্পাদকে কোনো সভাৰ নিজাববীয়াকৈ মন্তব্য দিব নোৱাৰে। কিছুদিন পিছত আপোনালোকে প্ৰকাশ পাব তেওঁৰ এগেইনষ্টত কেছ চলিব। তেওঁ নাজানে যে এই নহিৰা ৰাজগৈৰখন 2005 চনত তেতিয়াৰ চক্ৰ বিষয়া মুকুট ফুকন ছাৰৰ নেতৃত্বত গঠন হৈছিল আৰু তেতিয়াই নহিৰা ৰাজগৈৰহৰ এখন সংবিধান গঠন কৰি দিছিল। তেওঁ যদি পইচাৰ লোভত তেওঁ যদি এনেকুৱা নিউজ প্ৰচাৰ কৰিছে তাত মোৰ ক'বলগীয়া নাই, কিন্তু তেওঁ এনেকুৱা নিউজ প্ৰচাৰ কৰাৰ আগতেই আমাৰ নহিৰা ৰাজগৈৰহৰ ওচৰত আহি আমাৰ নহিৰা ৰাজগৈৰহৰ কিছু নীতি নিয়ম তেওঁ জানি লোৱাটো অতি দৰকাৰ বুলি মই ভাবোঁ। এই উক্ত চেনেলটোক মই এটা প্ৰত্যাহ্বান দিব বিচাৰিছোঁ, যদি তেখেতৰ মানে সৎ সাহস আছে তেওঁলোকৰ পৰ্টেলটোৰ, তেওঁলোকে আমাৰ নহিৰা ৰাজগৈৰহৰ যিখন সংবিধানক প্ৰত্যাহ্বান জনক, প্ৰত্যাহ্বান যদি চেলেঞ্জ কৰিব পাৰে চেলেঞ্জ কৰক, তাৰ ক্ষেত্ৰত আমি কিন্তু প্ৰস্তুত আছোঁ। তেওঁ যিটো নিউজ দিছে এই নিউজটোত আমাৰ নহিৰা ৰাজগৈৰহৰ আৱেগ অনুভূতি থকা নহিৰা যে গোপীনাথ মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে, এই নিৰ্মাণ কাৰ্যৰ মন্দিৰটো তেওঁ ফটোত দিছে। আমি এটা বস্তু জানো, আদিম অৱস্থাৰ পৰা মানুহ উলংগ দিনৰ পৰাই প্ৰথম আৱিষ্কাৰ হৈছে সমাজগুৰি বাস কৰিব লাগে। গতিকে সেই ধাৰাটো কিন্তু আমাৰ নহিৰা ৰাজগৈৰহত বৰ্তি আছে। এতিয়াও নহিৰা গাঁওখন এখন বৃহত্তৰ গাঁও দক্ষিণ কামৰূপৰ, আৰু নহিৰা গাঁৱৰ সম্পৰ্কত নিউজ প্ৰকাশ কৰিব লাগিলে অন্তত নহিৰা ৰাজগৈৰহৰ ওপৰত প্ৰকাশ কৰিব লাগিলে ৰাজগৈৰহৰ বিষয়ববীয়া হওক, নহিৰা ৰাজগৈৰহৰ সদস্য হওক জনাই পেলাই প্ৰকাশ কৰাটো আমি ভাল দেখোঁ। বহিষ্কাৰ কৰা হৈছে, তেওঁৰ সদস্য পদ বাতিল আৰু আমাৰ সামাজিক অনুষ্ঠানৰ পৰা বহিষ্কাৰ। যোৱাকালি যিটো বাতৰি সম্প্ৰচাৰ কৰিছে গধূলি, এই বাতৰিটোৰ ক্ষেত্ৰত ক'বলৈ হ'লে সভাপতি সম্পাদকক সম্পূৰ্ণ জগৰীয়া আৰু তালিবানী মতালিৰ দ্বাৰা আমি সমাজখনক পৰিচালিত কৰা বুলি তেওঁলোকে বাতৰি প্ৰচাৰ কৰিছে। পৰ্টেল সাংবাদিকক মই জনাব খুজিছোঁ যে নহিৰা ৰাজগৈৰহ 2005 চনৰ পৰা গঠিত হৈছে আৰু তেতিয়াৰ পৰা লিখিত নীতি নিয়মৰ আধাৰত পৰিচালিত হৈছে আৰু ৰাইজৰ সম্পূৰ্ণ সহযোগিতাত এই ডিচিশ্যনবিলাক হয় আৰু ৰাইজৰ মতেহে সভাপতি সম্পাদকে মতামত দাখিল কৰিব পাৰে। আৰু এই ক্ষেত্ৰত আমি কোনো মানুহক শত্ৰুতা বা মিত্ৰতা বুলি নহয়, নিৰপেক্ষ ভূমিকাৰে আজিলৈকে কাম কৰি আহিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ ৰাইজৰ ব্যক্তি ইয়াত উপস্থিত আছে, তেওঁলোকে নিশ্চয় বক্তব্য ৰাখিব। যোৱাকালি এটা পৰ্টেল চেনেলত নহিৰা ৰাজগৈৰহৰ বিৰুদ্ধে এটা নিউজ প্ৰচাৰ কৰিছিল আৰু যিজনে নিউজ প্ৰচাৰ কৰিছিল তেখেতক মই ক'ব বিচাৰিছোঁ যে এনেকুৱা নিউজ প্ৰচাৰ কৰাৰ পূৰ্বেই তেখেতেই নহিৰা ৰাজগৈৰহত আহি কিছু নহিৰা ৰাজগৈৰহৰ বিষয়ে অধ্যয়ন কৰাটো অতি দৰকাৰ। তেওঁ নাজানে যে এই নহিৰা ৰাজগৈৰখন 2005 চনত তেতিয়াৰ চক্ৰ বিষয়া মুকুট ফুকন ছাৰৰ নেতৃত্বত গঠন হৈছিল আৰু তেতিয়াই নহিৰা ৰাজগৈৰহৰ এখন সংবিধান গঠন কৰি দিছিল, প্ৰস্তুত কৰি দিছিল। আৰু সেই সংবিধানত সন্নিৱিষ্ট হোৱা নীতিৰ ওপৰত ভিত্তি কৰিয়েই নহিৰাৰ 45টা চুবা আজি চলি আহিছোঁ আৰু ভৱিষ্যতেও চলি যাম। আৰু সেই 45খন চুবাই যিটো সভাৰ সিদ্ধান্ত দিয়ে, সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে সভাপতিয়ে সেই সাধাৰণ সভাৰ সিদ্ধান্তটো দিয়ে। সভাপতিয়ে নিজাববীয়াকৈ কোনো সিদ্ধান্ত দিব নোৱাৰে। আৰু যোৱাকালি নিউজত দেখিছোঁ যে সভাপতি আৰু সম্পাদকে নিজাববীয়াকৈ মন্তব্য দিয়ে, যে যিজনে প্ৰচাৰ কৰিছে তেওঁ নাজানে নেকি যে সভাপতি সম্পাদকে কোনো সভাৰ নিজাববীয়াকৈ মন্তব্য দিব নোৱাৰে। গতিকে মই তেওঁক আজিৰ এই মিডিয়াৰ জৰিয়তেই তেওঁক মই আহ্বান কৰিব বিচাৰিছোঁ, তেওঁ যদি পইচাৰ লোভত তেওঁ যদি এনেকুৱা নিউজ প্ৰচাৰ কৰিছে তাত মোৰ ক'বলগীয়া নাই, কিন্তু তেওঁ এনেকুৱা নিউজ প্ৰচাৰ কৰাৰ আগতেই আমাৰ নহিৰা ৰাজগৈৰহৰ ওচৰত আহি আমাৰ নহিৰা ৰাজগৈৰহৰ কিছু নীতি নিয়ম তেওঁ জানি লোৱাটো অতি দৰকাৰ বুলি মই ভাবোঁ। আৰু যাতে ভৱিষ্যতে তেওঁ এনেকুৱা ৰাইজৰ ওপৰত কোনো নিউজ প্ৰচাৰ নকৰে, একো তেওঁ নাজানাকৈ যাতে নিউজ প্ৰচাৰ নকৰে, এইটোৱে তেওঁক মই সকীয়াই দিব বিচাৰিছোঁ। আমাৰ নহিৰা ৰাজগৈৰহৰ বিৰুদ্ধে যিটো অপপ্ৰচাৰ বুলি ক'ব বিচাৰিছোঁ, আমাৰ যিটো
নিউজ এটা পৰ্টেল চেনেলে প্ৰকাশ কৰিছে। এই নিউজ চেনেলটোই আচলতে ভিত্তিহীন এটা নিউজ প্ৰচাৰ কৰি ৰাইজৰ মাজত যিটো ঐক্য সংহতি প্ৰগতিৰ যিটো চিন্তাধাৰা, এই চিন্তাধাৰাটোত কিন্তু নেতিবাচক প্ৰভাৱ পেলাৰ এটা প্ৰয়াস কৰা যেন আমাৰ অনুমান হৈছে। আমি এনেকুৱা এটা নিউজত বৰ বেছি গুৰুত্ব দিব খোজা নাই, তথাপি জনমানসত ৰাইজৰ যিটো মানে মিলাপ্ৰীতি, এই মিলাপ্ৰীতিটো ভংগ হোৱাৰ প্ৰতি লক্ষ্য কৰি আমি আচলতে আমাৰ স্পষ্টীকৰণ আমি ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছোঁ। এতিয়া কথা হ'ল, এই উক্ত চেনেলটোক মই এটা প্ৰত্যাহ্বান দিব বিচাৰিছোঁ, যদি তেখেতৰ মানে সৎ সাহস আছে তেওঁলোকৰ পৰ্টেলটোৰ, তেওঁলোকে আমাৰ নহিয়া ৰাজগড়ৰ যিখন সংবিধানক প্ৰত্যাহ্বান জনক, প্ৰত্যাহ্বান যদি চেলেঞ্জ কৰিব পাৰে চেলেঞ্জ কৰক, তাৰ ক্ষেত্ৰত আমি কিন্তু প্ৰস্তুত আছোঁ। দ্বিতীয় কথা হ'ল, আমাৰ লক্ষ্যটোৱে হ'ল ঐক্য শান্তি প্ৰগতি নহিয়া ৰাজগড়ৰ। এই প্ৰগতিৰ বাধা যদি কোনোবাই কৰে তেতিয়াহ'লে আমাৰ শাস্তিমূলক ব্যৱস্থা আছে। এনেকুৱা এটা নিউজ চেনেলে যদি কোনো বেবিচাৰী বা 420 লোকক যদি প্ৰশ্ৰয় দিয়া যেন অনুমান হৈছে, আমাৰ এনেকুৱা এটা নীতি নাই, যোনে বেয়া কাম কৰিব তাক উপযুক্ত শাস্তিৰে বা তাক শুধৰণি কৰাৰ আমাৰ ৰাস্তা আছে। এতিয়া বলদেৱ গোস্বামী তেওঁ প্ৰত্যাহ্বান দিব লাগিছিল, তেওঁ কিন্তু আমাৰ মহাভাৰত এটা বস্তু আছে যে এই যুদ্ধ ভীষ্মক পৰাস্ত কৰাতে যেনেকৈ শিখণ্ডীক মানে ঢাল হিচাপে ব্যৱহাৰ কৰিছে, মইতো তেখেতক পৰিবাৰক ঢাল হিচাপে ব্যৱহাৰ কৰি এই নিউজ চেনেলত মানে যিটো বাতৰি পৰিৱেশন এইটো পৰিলক্ষিত হৈছে। কথা হ'ল, তেওঁৰ যিটো কেছত ৰাজগড়ৰ মানে সন্মুখীন হৈছে, এই বস্তুটো হ'ল তেওঁ এগ্ৰিমেণ্ট কৰি সেই পইচাটো আত্মসাৎ কৰাৰ এটা ফন্দি কৰিছে। আৰু তেনেকুৱা আপোনালোকে গম পাব, তেনেকুৱা কেছ বহুকেইটা আছে। কিছুদিন পিছত আপোনালোকে প্ৰকাশ পাব তেওঁৰ এগেইনষ্টত কেছ চলিব, অন্য বহুকেইটা কেছ ঠিক একে দাম। তাৰমানে এনেকুৱা হৈছে, আমি পিছতহে কিন্তু গম পাব ধৰিছোঁ লাহে লাহে তেখেতৰ তাৰমানে এনেকুৱা এইটো এটা ভিত্তি যেন হৈছে, যেন এইটো এগ্ৰিমেণ্ট এটা কৰিলোঁ, এইটো মানে ফল্চলি এইটো তাৰমানে মানুহক মানে এইটো মানে হেৰি কৰি তেওঁ তাৰমানে এইটো পইচা ঘটা এটা মানে এটা নীতি নিয়মত মানে পৰিণত কৰিব বিচাৰিছে। যোৱাকালি যিটো নিউজ নহিয়া ৰাজগড়ৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে প্ৰকাশ পাইছে, এইটোলৈ আমি নহিয়া ৰাজগড় অতিকৈ দুখিত হৈছোঁ। এটা মিছা ভিত্তিহীন নিউজত যি প্ৰকাশ কৰিলে, তেওঁৰ যিজন মালিক পক্ষক এটা বস্তু ক'ব বিচাৰিছোঁ, নহিয়া ৰাজগড়ৰ সম্পৰ্কে কোনো জ্ঞাতা নোহোৱাকৈ তেওঁ যিখিনি প্ৰকাশ কৰিলে তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু এটা আশ্চৰ্য প্ৰকাশ কৰিছোঁ। বিষয়টো হ'ল কি, তেওঁ যিটো নিউজ দিছে, এই নিউজটোত আমাৰ নহিয়া ৰাজগড়ৰ আৱেগ অনুভূতি থকা নহিয়া যে গোপীনাথ মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে, এই নিৰ্মাণ কাৰ্যৰ মন্দিৰটো তেওঁ ফটোত দিছে। এই নিৰ্মাণ কাৰ্যত কিবা পইচাৰ বেইমানি হোৱা বুলি তেওঁ প্ৰকাশ কৰিছে। আৰু তেওঁ কৈছে কি, ৰাইজে যিটো ডিচিশ্যন লৈছে, এই ডিচিশ্যনটোৰ পৰা আদালত নাছিল নেকি? প্ৰথম কথা হ'ল কি, সমাজ এখন যেতিয়া এখন গাঁৱত সমাজ চলে, সমাজখনৰ যিটো সংহতি একতা ৰক্ষাৰ কাৰণে প্ৰথমতে গাঁৱৰ সমাজে ব্যৱস্থা গ্ৰহণ কৰে। যিজন বলদেৱ গোস্বামীয়ে ৰাইজক অৱমাননা কৰি ৰাইজৰ কথা কোনো নুশুনি পেলাই তেওঁ একপক্ষভাৱে তেওঁ কাম কৰিছিল, তাৰ বাবে আমি তেওঁক ৰাইজৰ পৰা বহিষ্কৰণ কৰিছোঁ। তেওঁক আমি কোনো ধৰণৰ বেলেগ ব্যৱস্থা লোৱা নাই। কালি যিটো নিউজ প্ৰচাৰ হৈছে সভাপতি সম্পাদকৰ নামত, সেইটো সম্পূৰ্ণ ভুৱা। গতিকে তেখেতসকলে সভাপতি সম্পাদকে যিটো নিজাববীয়াকৈ সিদ্ধান্ত লোৱা বুলি কৈছে, এইটো সম্পূৰ্ণ মিছা কথা। কাৰণ আমি এখন নহয়, দুখন নহয়, 3খন সভাত তেওঁক আমন্ত্ৰণ জনাইছিলোঁ আৰু 2খন সভাত তেখেত উপস্থিতো আছিল। 3য়খন সভাত তেখেতে প্ৰতিশ্ৰুতি দি উপস্থিত নোহোৱাৰ কাৰণে আমি সভাৰ মাজৰ পৰা 5জন ব্যক্তিক তেখেতক মাতিবলৈ পঠাইছিলোঁ। তেখেতৰ পাৰাবাসীৰ সিদ্ধান্তৰ বাবে, পাৰাবাসীয়ে তেওঁক বন্ধ কৰাৰ বাবে তেওঁক আহিব নোৱাৰোঁ বুলি উত্তৰ দিছিল। আৰু তেতিয়া আমাৰ ৰাইজ বিচাৰত আমাৰ জুৰিৰ ব্যৱস্থা যিহেতু আছে, জুৰিৰ মাধ্যমত আমি বিচাৰ সম্পূৰ্ণ কৰাৰ পিছত জুৰিৰ সিদ্ধান্ত মৰ্মে তেখেতক ৰাইজে বহিষ্কাৰ কৰি থৈ দিছে। আৰু যেতিয়ালৈকে তেখেতে এই বহিষ্কাৰ কাৰ্য উঠাই নলয়, তেতিয়ালৈকে কোনো সামাজিক অনুষ্ঠানবিলাকত তেওঁ জড়িত হ'ব নোৱাৰিব, তেনেকুৱা এটা সিদ্ধান্ত লোৱা হৈছে। গতিকে এইটো আমি নিজাববীয়াকৈ সভাপতি সম্পাদকে কোনো লোৱা নাই। আৰু হিচাপৰ ক্ষেত্ৰত তেওঁ যিটো কথা কৈছে, গতিকে হিচাপটো ইতিমধ্যে তেখেতে মন্দিৰৰ হিচাপৰ কথা কৈছে যে তেখেতে মন্দিৰৰ হিচাপৰ ক্ষেত্ৰত অলপ বেয়াকৈ একপক্ষীয়ভাৱে বাজাৰ কাৰণে তেখেতক আমি আকৰোগজভাৱে তেখেতক এই সিদ্ধান্ত লোৱা বুলি তেখেতে যিটো ঘৈণীয়েকে কৈছে, গতিকে এইটো মিছা কথা। কাৰণ আমাৰ ৰাজগড়ৰ 5জনকৈ নিৰ্বাচিত অডিটৰ আছে, তেখেতসকলে আমি মন্দিৰৰ সম্পূৰ্ণ হিচাপটো শুদ্ধ কৰি ৰাইজৰ ওচৰত দাঙি ধৰিছে আৰু ৰাইজে এইটো গ্ৰহণো কৰিছে। গতিকে ইতিমধ্যে তেখেতসকলে যিবিলাক বৰ কথা কৈছে নিজ মাধ্যমৰ বা
মাধ্যমেদি সম্পূৰ্ণ মিছা কথা। গতিকে তেখেতসকলে কৰ্মীসকলক মই এইটোৱেই ক'ব বিচাৰোঁ, তেখেতসকলে যদি সম্পূৰ্ণ শুদ্ধ নিউজ এটা প্ৰচাৰ কৰিব লাগে তেতিয়াহ'লে তেখেতসকলে নহিৰা ৰাজগৈৰৰ সংবিধানখন ভালদৰে অধ্যয়ন কৰাটো অতিকৈ প্ৰয়োজন বুলি মই ভাবোঁ। আমি পৰৱৰ্তী সময়ত আমাৰ মিটিঙৰ যোগেদি আমাৰ যিটো ৰাইজে যিটো কয়, ৰাইজৰ যিটো সিদ্ধান্ত আমি চেলেঞ্জ দিব পাৰোঁ। আমি আমাৰ পদক্ষেপটো ৰাইজৰ সৰ্বসাধাৰণ ৰাইজৰ জেনেৰেল মিটিঙৰ যিটো সিদ্ধান্ত সেইমতে আমি আগভাগ ল'ম। কাৰণ আমাৰ সমাজৰ অৰ্থটোৱে হ'ল কি, আমাৰ যিটো ক'ৰবাৰ যদি খাম খেয়ালি বা কুটি বিচ্যুতি ঘটে সেইটো আমি ঠিক কৰি দিয়া। যদি সম্ভৱ হয়, আমাৰ যদি সম্ভৱ হয় ৰাজগৈৰে মানে এইটো সমাধান কৰি দিয়ে, নোৱাৰিলেতো এইটো উপায় নাই, এইটো মানে বেলেগ ব্যৱস্থাত গুচি যাব। আমি এটা বস্তু জানো, আদিম অৱস্থাৰ পৰা মানুহ উলংগ দিনৰ পৰাই প্ৰথম আৱিষ্কাৰ হৈছে সমাজ কৰি বাস কৰিব লাগে। গতিকে সেই ধাৰাটো কিন্তু আমাৰ নহিৰা ৰাজগড়ত বৰ্তি আছে এতিয়াও। তেওঁৰ সদস্য পদ বাতিল আৰু আমাৰ সামাজিক অনুষ্ঠানৰ পৰা বহিষ্কাৰ।